स्टेट बैंक अफ इन्डियानि बानजायनायाव रुरेल सेल्फ इमप्लयमेन्ट ट्रेनिं इन्स्टिट्यूटआ बोरमा फिसिनाय आदब खायदा फोरोंथाय हाबाफारि लादों। चिरां जिल्ला सान्तिपुर रुनिकाटा सान्तिपुर समबाय समितिनि नब्लाङाव दिनैनिफ्राय लानानै दिसेम्बरनि 14 अक्ट'सिम स्टेट बैंक अफ इन्डियानि बानजायनायाव रुरेल सेल्फ इमप्लयमेन्ट ट्रेनिं इन्स्टिट्यूट एबा बोरमा फिसिनाय आदब खायदा फोरोंथाय हाबाफारि लादों। फै बिदिब्ला बे फोरोंथाय हाबाफारिनि सोमोन्दै अमृत दहार फर्मार प्रडिउसार ससाइटि नेहाथारि एगे बसनेट आरो सान्तिपुर समबाय समितिनि नेहाथारि डि दाहाला मा फोरमायदों नायनि। प्रथमे मैं आपनालोকক जी नेকি आपनालोকৰ चेनेल আছে गोटेकेटाक मैं नमस्कार जासिलो। আজি আমি বিশেষকৈ এটু মানে মিটিং নহয় এটু ট্রেনিং। তো আমি ইয়াতে শান্তিপুর এরিয়াত 5টা ভিসিডিসি আন্ডারত মানে 5টা ভিসিডিসি এলেকাত লৈ এটা আমি এপিও গঠন কৰিছোঁ। এপিও মানে এগ্রিকালচার আৰু ভেটেনেরিৰ ওপৰত এটা সমবায় গঠন কৰিছোঁ। আমি যোৱা 2020 চনতে আমি গঠন কৰিছোঁ। তো এই সমবায়ৰ থ্ৰুদি আমি যি নেকি 5টা ভিসিডিসি থাইকাজৰা খুংৰিং শান্তিপুর দেউশ্রী হাতীসার এই 5টা ভিসিডিসির অন্তর্গত যিখিনি গাঁও আছে এই গাঁৱৰ গোটেই পাব্লিকক ইন জেনারেল ইয়াতে কমিউনিটি গোটেই কমিউনিটিক লৈ গোটেই যিকোনো কমিউনিটিৰ মানুহ যিকোনো ধৰ্মৰ মানুহেই হওক সকলোকে যিবিলাক মানুহ ইণ্টাৰেষ্টেড আছে যিবিলাক আনএমপ্লয় আছে যিবিলাকে কাম বন নাই যিবিলাকে কামৰ কাৰণে বা ইনকামৰ কাৰণে বাহিৰত গৈ আছে কাম কৰাৰ কাৰণে দিল্লী মুম্বাই বেংগলোৰ পাঞ্জাব এইবিলাক জায়গাত গৈ আছে। এই গোটেই বস্তুটো যিখিনি মাইগ্ৰেশ্যন হৈ আছে এই মাইগ্ৰেশ্যন বন্ধ কৰাৰ কাৰণে আৰু মানুহবিলাকে সেলফ এমপ্লয়ৰ কাৰণে আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আমি এই ভেটেনেৰি আৰু এগ্ৰিকালচাৰৰ ওপৰত গ্ৰুপ গঠন কৰিছোঁ। যেনেকৈ 4জন বা 5জন তেনেকৈ জেএলজি গঠন কৰিছোঁ। জেএলজি মানে জইণ্ট লাইবিলিটি গ্ৰুপ। এই জইণ্ট লাইবিলিটি গ্ৰুপ গঠন কৰি এই গ্ৰুপ কেইটাক আমি প্ৰথমে ইহঁতে কিহৰ ওপৰত কাম কৰিব বিচাৰে সেই কামৰ ওপৰত আমি প্ৰথমে ট্ৰেনিংটো দি দিওঁ। যেনেকৈ কিছুমানে গোটেৰী পালন কৰে কিছুমানে পিগেৰী পালন কিছুমানে ডেয়াৰী ফাৰ্মিং এই ওপৰত ইহঁতে যদি কৰিব খোজে বা কিছুমানে খেতিৰ ওপৰত যদি কৰিব খোজে সেই নিজৰ ইচ্ছামতে যিটো কাম কৰিব খোজে সেই কামৰ ওপৰত আমি প্ৰথমে ট্ৰেনিং দিওঁ। এই ট্ৰেনিংটো আমাৰ কি কয় গভৰ্নমেণ্ট ইনষ্টিটিউট আছে কিছুমান যেনেকৈ আমাৰ কাজলগাঁৱত আছে SBI RSETI যি নেকি ৰুৰেল সেল্ফ এমপ্লয়মেণ্ট ট্ৰেনিং ইনষ্টিটিউট। তেনেকৈ আছে আমাৰ কাজলগাঁৱত KVK আছে কৃষি বিজ্ঞান কেন্দ্ৰ। তেনেকৈ আছে আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট আছে। এইবিলাক গোটেই ডিপাৰ্টমেণ্ট কেইটাক আমাৰ লগত যোগাযোগ আছে। তো আমি মাজে মাজে এইবিলাক ট্ৰেনিং দি থাকোঁ অথবা ফিচাৰীও আছে। তো সেই হিচাপে আমি এইবিলাক গ্ৰুপক আমি ট্ৰেনিং দি আছোঁ। আজি আমাৰ ভেটেনেৰি আজি আমাৰ গোটেৰী ট্ৰেনিং ষ্টাৰ্ট হৈছে। আমাৰ 35জনীয়া ষ্টুডেণ্ট আছে। তো 35জন ষ্টুডেণ্টক আজি RSETI চিৰাঙৰ পৰা ইহঁতে 10 দিনীয়া ট্ৰেনিং দিব। গতিকে আজিৰ পৰা আৰম্ভ হৈছে। তো অহা 10 দিনলৈকে এইটো ট্ৰেনিং থাকিব আৰু এই ট্ৰেনিঙৰ পিছত ইহঁতে RSETI চাৰ্টিফিকেট পাব। তো চাৰ্টিফিকেট পোৱাৰ পিছত এই চাৰ্টিফিকেট থ্ৰুদি আমি বেংকত লোনৰ কাৰণে ব্যৱস্থা কৰাই দিম। লোনৰ ব্যৱস্থা হ'লে সিহঁতে লোন পোৱাৰ পিছত ইহঁতে এনেতো নিজাববীয়াকৈ অলপ চলপ ইহঁতে ঘৰত কাম কৰি আছে বা যিটো গোটেৰী হওক বা পিগাৰী হওক ইহঁতে কৰি আছে। কিন্তু লোন পোৱাৰ পিছত সিহঁতে গোট হিচাপে গ্ৰুপ হিচাপে জইন হিচাপে সিহঁতে মানে মিলি এই পইচা ইনভেষ্ট কৰি ইহঁতে ডাঙৰকৈ ফাৰ্ম এটা ষ্টাৰ্ট কৰিব। আৰু এই ফাৰ্মৰ যিখিনি মানে সুবিধা প্ৰাইমাৰী যিবিলাক সুবিধা আছে বেছিক নিডছ যেনেকৈ ঔষধেই হওক ডক্টৰে হওক বা ইহঁতৰ আধাৰবিলাক দানা পানীবিলাক যিখিনি হওক এই গোটেই বস্তুবিলাকো আমাৰ পৰা আমি যিখিনি পাৰে আমি হেল্প কৰাৰ চেষ্টা কৰি আছোঁ। আৰু সিফালৰ পৰা হেল্প পাব আৰু বিশেষকৈ আমি মনিটৰিঙৰ কাৰণে আমি কাম কৰিম। আমি লোন দিয়াৰ পিছত যে আমি এনেই নাথাকিম কোন গ্ৰুপে কেনেকৈ ভাল কাম কৰি আছে এই কামৰ প্ৰতি আমি সদায় নজৰ ৰাখিম আৰু মনিটৰিং কৰি থাকিম। গতিকে বিশেষকৈ আজি এই গোটেৰী ট্ৰেনিঙৰটো আজি চলি আছে। কথা নাবাৰ্ডে আমালোকক কৈছিল যে নাবাৰ্ডে যিমান আছে গাঁৱৰ আনএমপ্লয়ড আৰু এইবিলাক কৰিব নোৱাৰা মানুহক কৰি পেলাই GLG গ্ৰুপ গঠন কৰি পেলাই তাৰপিছত তেওঁলোকক ট্ৰেনিং কৰাই লোন দিয়াৰ ব্যৱস্থা কৰাব লাগে। তে আজি অমৃত দ্বাৰা আমাৰ FPO ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি এটা গ্ৰুপক কেইজন আছে
35জনীয়া গ্ৰুপক এটা ট্ৰেইনিং কৰাই আছোঁ আজিৰ পৰা 10 দিন ট্ৰেইনিং হ'ব তেওঁলোকে কেনেকৈ ছাগল পুহিব লাগে কি কৰিব লাগিব এক্সপাৰ্ট হ'ব এই ছাগলতে তাৰপিছত আমি লোনৰ ব্যৱস্থা কৰিম লোন পাব আৰু এই যে আগতে আমি ছাগল আনিছিলোঁ এই যে বীজৰ যিটো ইয়াৰ কাৰণে চিডৰ কাৰণে নতুবা ইয়াৰ কাৰণে হাইব্ৰিড আনি এই ৰাম ছাগলৰ জৰিয়তে যাতে ছাগলটো ভালমতে ব্যৱসায় কৰি শিৰহী এই শিৰহী জাতৰ পৰা ব্ৰিডিং কৰি পেলাই ডাঙৰ কৰি পেলাই আৰু ব্যৱসায় কৰি পেলাই এইটো অকল এটা দুটা ঘৰত পোৱা নহয় একে বিজনেছ এইটো দি ঘৰ চলাব পৰাকৈ বিজনেছ হিচাপে কৰিব পাৰিব তেনেকৈ ডায়েৰী কৰিছোঁ আমি যোৱা বছৰ কৰিছিলোঁ তাৰপিছত মুৰ্গীৰ কৰিম পল্ট্ৰি কৰিম এইবিলাক এইটো ৰুণিখাতা শান্তিপুৰ সমবায় সমিতিৰ আণ্ডাৰত কলাবৰেশ্যন কৰি অমৃতধাৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনে আমি এই ভিতৰুৱা অঞ্চলত কাম কৰি আছোঁ কাৰণ বেলেগ ৰাজ্যতো বাহিৰৰ পৰা নাহে বেলেগে ইমান ফাইনেন্স নকৰে আমি এতিয়া গেৰাণ্টৰ হৈ পেলাই ফাইনেন্স কৰি আছোঁ যে ৰাইজে বুজি পেলাই আহিব লাগিব আহি পেলাই কিন্তু লোন ল'লেই নহ'ব কাম কৰিব লাগিব প্ৰেক্টিকেল কাম নকৰে তালে লোন নাপাব প্ৰেক্টিকেल কৰিব লাগিব मोनसे गोनांथार फोसावनाय बे खौराङा नोंथांनि थाखाय गोनांथि जागोन गोनांथि खौराङा बेनोदि चिरांनि काजलगाव एसबिआइ ब्रान्चनि नांजाबनाय रोंगौथि गोनां डक्टर सुमिक देबजों लोगोसे माखासे डक्टर मोननो हानाय गंसे मोजां देहा फाहामग्रा एसडि क्लिनिक दङ फै बिदिब्ला बे देहा फाहामसालियाव मा राहा मोननो हायो नायनि डायबेटिसनि थाखाय फाहामथाय सरासनस्रा सावस्रि फाहामथाय बिखा बेरामनि सायाव फाहामथाय नोंथाङा जुदि बेफोरबादि बेरामजों भुगिनांदोंब्ला काजलगाव एसडि क्लिनिकआव थांनानै नायजाहैनो हागोन नायजानायनि सम फुंबिलिनि 9 रिंगानिफ्राय सानजौफुनि 1 रिंगासिम आरो बेलासिनि 5 रिंगानिफ्राय मोनाबिलिनि 7 रिंगासिम नायजानो हागोन नोंथाङा सुलाद लानो थाखाय 7002293924 9954687336 जानबुं नम्बराव सुलाद ला बे खौराङा नोंथांनि थाखाय गोजोनथाव जानो हागौ हा बायग्रा एबा मोजां साइटनि हा लाग्राफोरनि थाखाय फोसावथाय चिरांनि दादगारि भुटान गेटनि साखाथियाव मोनसे मोजां दखरसे मियादि हा फाननायनि खौरां फोसावनाय जादों बे हाखौ लायोब्ला फालांगि खालामनाय हटेल लुनाय बायदि बायदि फालांगि एबा बिल्डिं लुनानै थानो थाखाय राहा आरो आबाद मावनायनिबो राहा लानो हागोन आबुं खौरां लानो थाखाय नोंथाङा 8638183329 आरो 9954097210 जानबुं नङाव फन खालामनो हागोन Medi land for sale at Dadgari, Chirang near Bhutan Gate. Suitable for construction of hotel, guest house, personal home or any building or farming. For more information, please contact mobile number 9186 381 83329.